জ্যোতিৰ্ময় শৰ্মাৰ সৈতে বাৰ্তালাপ। নমস্কাৰ, টাইমছ নাও অসমৰ সমদৰ্শকক মই জ্যোতিৰ্ময় শৰ্মাই আমাৰ এই বিশেষ অনুষ্ঠান বাৰ্তালাপলৈ স্বাগতম জনাইছোঁ। আজি বাৰ্তালাপ অনুষ্ঠানত আমি পুনৰ আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ জনপ্ৰিয় মিমিক্ৰি শিল্পী হিমাংশু বৰ্মনক। আজি আমি হিমাংশু বৰ্মনৰ সৈতে জুবিন দা হিচাপে কথা পাতিম। এয়া হিমাংশু বৰ্মন। নমস্কাৰ, সকলোৱে নমস্কাৰ জনাইছোঁ, ধন্যবাদ দিছোঁ। আৰু টাইমছ নাও আছাম চেনেলটোক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হিমাংশু দা, আজি আমি কথা পাতিম আপোনাৰ লগত জুবিন দা হিচাপে। পোনপ্ৰথমতে আপোনাৰ পৰা অনুভৱটো জানিব বিচাৰিছোঁ। অনুভৱ আৰু সেইটো বেছি নকওঁ, সেইটো মই গোটেই দিনৰ গোটেই পৰিৱেশটো ৰাতি ফিল কৰোঁ। সেইটো গোটেই অসমৰ ৰাইজে জানে, গতিকে বেছি এইবিলাক যেতিয়া তেতিয়া মই ফিল কৰিব নোৱাৰোঁ। সেইটোৰ কাৰণে মোৰ গৰিমাৰ লগতো বহুত লাগিছে যে গোটেই ৰাতি সাৰ থাকে আৰু দিনত শুই থাকে, তো সেইটোৱে প্ৰব্লেম। চ' এনেই তো তহঁতো খুব ধুনীয়া মানুহটো দেখিবলৈ, তো ভাল লাগিছে, ধুনীয়া ধুনীয়া মানুহ আছে ইয়াত। দাদা, যে গতিকে আজি আপোনাক আমাৰ ষ্টুডিঅ'ৰ মজিয়াত পাইছোঁ, আমাৰ দৰ্শকসকলে এই মুহূৰ্তত আপোনাৰ পৰা এটা গীত শুনিব বিচাৰিব আৰু ময়ো বিচাৰিছোঁ আপোনাৰ পৰা এটা গীত শুনিবলৈ। ঠিক আছে, মই যদিও এতিয়া গান গোৱাৰ মুড নাই, তো সৰুকৈ অকণমান গুণগুণাই দিম। নিশ্চয়। এটা পুৰণা গান। হয়। ধুমুহাৰ সতে বহু যুগৰে ৰাচোন আন্ধাৰো সঁচাম বহুদিনৰে আপোন নিজাৰৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকুত দেখা পাৰো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান বৰা নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নাই মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে বহু যুগৰে ৰাচোন নিজাৰৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকুত দেখা পাৰো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন ৰাতি দেই ৰাতে ৰাতি দেই ৰাতে ৰাতি নেই রাধে রাধে মা রাধে মা রাধি রে রাধে রাধে মা। দাদা ধন্যবাদ। মই যিমান দূৰ জানো এই গীতটো আপোনাৰো হয়তো ফেভাৰেট। এইটো এই গোটেই গানটোৰ খুব ধুনীয়া গান, এইটো গা থাকিবলৈ মন যায়। এইটো আচলতে এইটো শুই শুই গাব লাগে। এটা মই বহি বহি গাইছোঁ, কেতিয়াবা আকৌ এদিন আহিম শুই গাই দিম। নিশ্চয়। তো একো নাই। চ' অকণমান গুণগুণাই দিলোঁ, বহুত দিনৰ মূৰত গাইছোঁ আৰু গোটেই লকডাউনত গোটেই ফাংচন নাই। চ' একো নাই, ইমান অকণমান। দাদা, কিছুদিন আগলৈকে আমাৰ কা আন্দোলনৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। তাৰপিছত সেইটো এটা গোটেই পৰিৱেশটো বেলেগ। হয়, সেইটো মই আচলতে কা বুলি নকওঁ। কি বুলি কয় আপুনি? সেইটো মই বেলেগ এটা কওঁ। সেইটো কাটো মানুহে নকয়তো, সেইটো কাউৰীয়ে কয়। তো কাউৰী কোনবোৰ এই গোটেই অসমৰ ৰাইজে চিনি পায়। চ' মই কওঁ যে পিছৰ সেইটো হিমন্ত দাস খুলিলে হ'ল আৰু। চ' মই মানে কওঁ
কিন্তু আপুনি মোৰ প্ৰশ্নটো হ'ল যে আপুনি কিছুদিন আগলৈকে কাৰ লগত আন্দোলনত বহুত অতপ্ৰোতভাৱে জড়িত হৈ আছিল কিন্তু তাৰপিছত এতিয়া লাহে লাহে আমি আপোনাক দেখিছোঁ যে আপুনি সেইখন চৰকাৰৰ লগতে হাত মিলাইছে নেকি মানে আপুনি কা আন্দোলনৰ পৰা গৈ AC ৰুমত বহি ব্ৰেণ্ড এম্বেচাডৰৰ কাৰণে কিছুমান কথাক লৈ ছ'চিয়েল মিডিয়া বহুত এতিয়া বৰ্তমান গৰম হৈ আছে আপোনাৰ ওপৰত তো এটা কথা ক'ম যে এইবোৰ একদম বিজতৰীয়া কথা সেইবোৰ ইয়াত ক'ব নালাগে কাৰণ মই চিধা মানুহ তো মই চিধা কথা কওঁ কিন্তু ইয়াৰ বিষয়ে আপোনাৰ বৌ এদিনাখন ফেচবুকত এটা বেলেগ মন্তব্য দিছিলে সেইবোৰ সেইটো দুখত কৈছে চ' আচলতে তো গোটেই মানুহখিনিয়ে যেনেকৈ হুলস্থুল কৰিছে তো জুবিন গাৰ্গে তেনেকুৱা একো কৰা নাই একদম চিধা কথা চ' আমি এটা খুব ধুনীয়া কাম কৰি আছোঁ যে অসমত নিবনুৱা সমস্যা বাঢ়িছে চ' আমি এটা অৰ্থনৈতিক বিপ্লৱৰ কাৰণে আগবাঢ়িছোঁ চ' পথাৰ আমাৰ গোটেই বজাৰ আমাৰ চ' আমি নিজেই বনাম নিজে বেচিম আৰু কোনো দালাল নাথাকে মাজত চ' মই কওঁ খুব ধুনীয়া পদক্ষেপ গোটেই অসমৰ নতুন প্ৰজন্ম ওলাই আহক আৰু তেনেকৈ গোটেই ধুনীয়া এটা খুব ধুনীয়া বিপ্লৱ চ' সদায় আৰু কাক কে এইবিলাক আৰু ভাগৰ লাগিছে আৰু মই আপোনাক কথা এটা সুধি লওঁ ইয়াৰ মাজতে মানে কি এতিয়া আমি কিছুদিনৰ পৰা দেখি আছোঁ যে জনপ্ৰিয় শিল্পীসকলে যিকোনো ৰাজনৈতিক দলত যোগদান কৰি আছে ইয়াৰ মেইন গুৰিধৰোঁতাজন আপুনি নহয় জানো যে আপুনি এজন ইমান জনপ্ৰিয় শিল্পী হৈ আপুনি এটা ৰাস্তাত গুচি গ'ল তো কোনোবাই ভাং খাই এইবোৰ বকিলে মোক ক'ব লগা নাই কিন্তু সুস্থ মানুহে এইবোৰ কথা ক'লে বেয়া লাগে তো মই চিধা কথা কৈছোঁ আকৌ ক'ম যে কোনোবাই যদি ভাং খাই কয় যে পলিটিকেল লিডাৰ তো শিল্পীসকলৰ মাজৰ পৰা যোন যায় এইটো জুবিনে গুৰি ধৰিছে চ' এইবোৰ এই গোটেই বিতৰ্কবোৰ আচলতে কৰিব নাপায় এইটো খুব বেয়া কথা আমি আগবাঢ়ি যাব লাগে খুব ধুনীয়া ধুনীয়া কাম কৰিব লাগে এতিয়া নতুন প্ৰজন্ম কাঞ্চনজংঘা এটা ডাইলগ আছিল যে আমি নতুন প্ৰজন্ম আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ আৰু ইচ্ছা কৰিলে দেশ জ্বলাবও পাৰোঁ চ' এইটো মই এনেই দিয়া নাই তো সিমানেই কথা আৰু মই বেছি নকওঁ নতুন বিতৰ্ক কৰিব নাযাওঁ তেতিয়া কাৰোবাক হঠাৎ গালি পাৰি দিম চ' আকৌ কোনোবাই কাইলৈ নিউজ বজাব চ' সেই বস্তু মই নিবিচাৰোঁ চ' খুব ভাল হৈ আছে ভাল হ'ব লাগে দাদা আমি চিৰিয়াছ কথা বহুতখিনি পাতিলোঁ অকণমান যদি গান শুনিব পাৰোঁ এতিয়া আপোনাৰ পৰা ঠিক আছে দুটা লাইন গাই দিওঁ নিশ্চয় অস্থিৰ বেগ পৰশ লোৱানা অভিমানীৰ চকু শান্তি হোৱাৰা অস্থিৰ বেগ পৰশ লোৱানা অভিমানী দুচকু শান্তি হোৱাৰা অভিনৱ মৰমেৰে ব্যাকুল কৰা না মোৰ মনৰে কল্পনা জেতুকা হোৱাৰা মোৰ প্ৰেমৰে থাপৰা তুলসী হোৱাৰা মোৰ প্ৰেমৰে থাপৰা তুলসী হোৱাৰা কি ক'ম দাদা আপোনাৰ গান শুনিলে এইটো এটা কথা ক'ম এই গোটেই এটা খুব ধুনীয়া গান আৰু গোটেই গানটোৰ সৌন্দৰ্যটো তুলসী শব্দটোত আছে চ' নিজৰ ভালপোৱা ছোৱালীজনীক তুলসী হ'বলৈ কোনো নকয় তো বেলেগ মিউজিচিয়ানে বেলেগ ছিংগাৰ নকয় কিন্তু জুবিন গাৰ্গে কৈছে এইটো সৰু কথা নহয় কিন্তু নিশ্চয় চ' তো মই গোটেই নৱপ্ৰজন্মক কওঁ যে নিজৰ ভালপোৱা ছোৱালীজনী সদায় তুলসী বনাই ৰাখিব লাগে তো বহুত ডাঙৰ কথা চ' একো নাই থেংক ইউ দাদা কিছুদিন আগতে আপোনাৰ দেখিছিলোঁ যে আপুনি ৰাজপথত খগেন গগৈৰ সৈতে নৃত্যও কৰিছিলে লগতে গানো গাই আছিলে মানে কি ৰাতি হ'লে আপোনাৰ জোচটো অকণমান বেছিকৈ আহি যায় নেকি গান চানৰ প্ৰতি ত' খগেন দাই মোৰ খুব ভাল বন্ধু খুব ভাল ককাইদেউ
চ' খগেনদাৰ লগত গোটেই সেইটো পাৰ্টিটো খুব বেলেগ, সেইটো মই ইয়াত ক'ব নোৱাৰোঁ। খগেনদাৰ লগত খুব ধুনীয়া পাৰ্টি কৰোঁ, সেইদিনা হঠাৎ লগ পালোঁ, তো কোনোবাই ভিডিঅ' এটা কৰি ভাইৰেল কৰি দিলে। চ' নাপায় আচলতে এইটো আজিকালি পিছে আপুনি জিএমচিত যায়নে পুৰি খাবলৈ ৰাতি ৰাতি? তো এইটো পুৰি খোৱাটো বাদ দিছোঁ, এইটো আমাৰ ঘৰৰ কৰোণা পৰা আহিল কাৰণে। তো গৰিমাই মানা কৰিছে। চ' ঘনীয়াৰ কথা শুনিবই লাগিব। তো সিমানে আৰু বহুত দিন থাকিবলগীয়া হ'ল আপুনি এইবাৰ। তো অলপ দিন থাকিলোঁ, খুব ধুনীয়া তাতে ষ্টুডিঅ' চিষ্টুডিঅ' বনাই দিলে। তাৰপিছত মুম্বাই গ'লোঁ, তো ভাল অভিজ্ঞতা আৰু। তাৰপিছত মুম্বাইৰ পিছততো তহঁতৰতো সময় নাই খবৰ ল'বলৈ, মই আপোনাক খবৰ ল'ব কাৰণে গৈছিলোঁ, কিন্তু সোমাব নিদিলে। সোমাব নিদিলে। বহুতে মোক ফোন কৰি কয়, তাৰপিছত মই আপোনাক ফোন কৰিলোঁ, দাদা সোমাব নিদিলে। চ' একো নাই, তো খাৰ ঘুলি আহিবি এদিন, নিশ্চয় ভালকৈ কথা পাতিম। ঠিক আছে। বৰ্তমান কিহৰ লগত ব্যস্ত আপুনি? বৰ্তমান মোৰ অৰ্থনৈতিক বিপ্লৱ, তো গোটেই কামখিনি তাৰ লগতে জড়িত। চ' অতুল বৰা ডাঙৰীয়াৰ লগতো কথা পাতিলোঁ, ত' সেইটো মানুহে বেলেগ এটা লাইনত লৈ গ'ল। চ' সেইটো নহয়, তো মই একদম চিধা কওঁ, তো মই পলিটিক্সটো ভাল নাপাওঁ, তো আই হেট পলিটিক্স। কোনো মানুহবিলাকে মোক চব ফালৰ পৰা পলিটিক্সত সোমাই আছে, চ' সেইটো বেয়া কথা। কুকুৰকেইটা চাগে ভালে আছে আপোনাৰ? তো সিহঁতৰ গোটেই খানা পিনা খুব ধুনীয়াকৈ পাই আছে। তো এটাই সেইদিনা কান্দিছে, কান্দিছে। আপুনি বহুত দিন আছিলে তো মই মাজত বহুত দিন নাই, আৰু ঘৰত গোটেই দিনটো নাছিলোঁ। দাদা লগতে আপোনাক কথা এটা সুধিছোঁ যে আপুনি মিছন চাইনা, কাঞ্চনজংঘা আৰু এইবাৰ বাঘ প্ৰস্তুতি কেনেকুৱা চলাইছে? তো বাঘৰ তেনেকুৱা বিশেষ প্ৰস্তুতি হোৱা নাই। তো এটা বাঘ পুহিছোঁ, তো বাঘটো ডাঙৰ হৈ আছে। জুলুৰ কি খবৰ? তো জুলু খুব ধুনীয়া এটা কনচেপ্ট। গোটেই অসমত মানে জুলুৰ নিচিনা চিনেমা কোনো ভবা নাই, খুব ধুনীয়া এখন চিনেমা হ'ব। তো তাত আমি গোটেই লগৰখিনিৰ লগত মই গোটেইখিনি চেষ্টা কৰি আছোঁ কিমানখিনি পাৰোঁ, আৰু গোটেই লকডাউনে গোটেই কামটো পিছুৱাই দিলে। ঠিক তেনেকৈ অঘাইটমৰ কাম চলি আছিল, তো প্ৰায় স্ক্ৰিপ্টটো কমপ্লিট হৈছে। চ' আমি আৰু 2-3 মাহৰ ভিতৰত কাষ্টিঙো হৈ গৈছে। চ' আমি এৰি দিম, গোটেই কামৰ শ্বুটিং আৰম্ভ হ'ব। আপুনি মন গ'লে গুৱাহাটীৰ চান্দুবিত যে আপুনি থাকে, য'ত ফোনৰ নেটৱৰ্ক মই গোটেই নেচাৰটো ভাল পাওঁ, গোটেই নেচাৰেল বিউটি। তাতো ফোনৰতো নেটৱৰ্ক নাপায়, আপোনাক যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে তাততো কোনো ধৰণৰ। চ' মইতো 2টা ফোন ভাঙিলোঁ, তো বেছি কামোৰে মানুহবিলাকে। তো এতিয়া এই অৰ্থনৈতিক বিপ্লৱটো হোৱাৰ পৰা তো বেছি দিগদাৰ পাইছোঁ, আৰু এটা ভাঙিম আৰু এইকেইদিনতে। তো একো নাই, চান্দুবিৰ গোটেই সেই পৰিৱেশটো খুব ধুনীয়া। তো মই খুব ধুনীয়া এটা ফিল আহে তাত। 2টা গানো লিখিছোঁ মই নতুন তাত, অলৰেডি মই লিখিলোঁ। চ' কাম চলি আছে। চান্দুবিক লৈ, প্ৰাকৃতিক সৌন্দৰ্যটো লৈ এটা ভাল গান 2টা হ'ব। চ' মই মানে কওঁ। আপোনাৰ ৰিচেণ্টলি আমি এতিয়া শুনিছোঁ যে সুনীতা পাটৰৰ সৈতে এটা সুন্দৰ গীত আপোনাৰ ওলাইছে। তাই খুব ধুনীয়া গায়, তো তাৰ ৰেঞ্জটো বহুত হাই। তো যিটো গান গাইছে মই প্ৰথম শুনি খুব ভাল পাইছোঁ। তাৰ এনেকুৱা শিল্পী আমি আনিব লাগে, চ' আগুৱাই নিব লাগে। চ' সেইদিনাখন এটা গান ৰেকৰ্ডিং হ'ল, খুব ধুনীয়া গান। চ' মই মানে কওঁ যে খুব ধুনীয়াকৈ আগুৱাই যাওক সুন্দৰভাৱে, তো তাতকৈ বেছি একো নাই। ভৱিষ্যতৰ ৰাজনীতিলৈকে আহিবনে আপুনি? তো এইটো আৰু মই বজোৱাৰ কথা বুলি কওঁ, সেইটো ভাং মদ খাই কোনোবাই বকে মই এবাৰ ক'লোঁ, তো মই সেই বস্তু খুব বেয়া পাওঁ। মই সদায় কওঁ যে আই হেট পলিটিক্স, তাৰ কাৰণে গানো লিখিছোঁ। চ' বিভিন্ন সংবাদ মাধ্যমত মই কৈছোঁ যে মই পলিটিক্সত নাযাওঁ, তো পলিটিক্স মোৰ দ্বাৰা নহ'ব। চ' সেই প্ৰশ্নটো আৰু তো বাৰে বাৰে কৈ থাকিলে ভাল নালাগে আৰু। বহু কথা পাতিলোঁ, গান তো গান আৰু তই কি শুন? আপোনাৰ ভাল লগা গীত? এতিয়া ফকতীয়া এটা গাই দিওঁ নেকি? আমাৰ দৰ্শকসকলে যাতে ভাল পায় তেনেকুৱা গীত এটা গাই দিয়ক আপুনি। তো মই ইয়াৰলি গানটো ফকতীয়া বুলি কওঁ। কিহৰ কাৰণে? সেইটো চুৰ কৰা গান। আচ্ছা, তো সেই গানটো মই ভাল নাপাওঁ, কিন্তু মানুহে ভাল পায়। ঠিক আছে, আমি ফকতীয়া গানটোৱে শুনি লওঁ। ঠিক আছে, তেনেহ'লে আমি সেই গীতটোকে শুনি লওঁ। চেঁচাকণ গাই দিওঁ। নিশ্চয়। তো গোটেই অসমৰ ৰাইজে ভাল পায় গানটো, চ' মই গাইছোঁ। मुझे कुछ पल दे कुर्बत के फकीरम तेरी चाहत के रहे बेचैन दिल कब तक
मिले कुछ पल तो राहत के चाहत के इश्क पे है मिटा दूं लुटा दूं मैं ये हस्ती याली रहम वाली याली ये मेरी जाए जिंदगी দাদা এইবাৰ মই হিমাংশু দাক সুধিছোঁ তাই হিমাংশু হ'বলৈ মন গৈয়ে আছে অথনিৰ পৰা ঠিক আছে হিমাংশু দাক সুধিছোঁ যে আপুনি যে জুবিন দাৰ কণ্ঠটোৰ ওপৰত কেনেধৰণে মই তাকে ক'ম বুলি ভাবিছিলোঁ একদম সঁচা কথা ক'ম মই লেভেল নামাৰোঁ জুবিন দাৰ কিন্তু ভইচটো বৰ সঁচাকৈ সাংঘাতিক ধৰণৰ ভইচ আৰু এই ভইচটো উলিওৱাটো ইমান সহজ কথা নহয় মই 50%হে মই অকণমান পাৰিছোঁ বুলি ভাবোঁ মই নিজেই নাভাবোঁ মানে মোৰ জুবিন দাৰ কিবা ইমান 100% বা কিবা পাৰ্চেণ্ট ওলাইছে বুলি ৰাইজে যিটো কয় ৰাইজে কেতিয়াবা গালি পাৰিলে শুনো ভাল বুলি ক'লেও শুনো কিন্তু ৰাইজে বিচাৰিছে কাৰণে কৰিছোঁ কিন্তু জুবিনৰ ভইচটো সঁচাকৈ বহুত বেলেগ বেলেগ টাইপৰ মানে ভইচটোৰ ৰেঞ্জটো বহুত বেলেগ আৰু কথা কওঁতে বিভিন্ন টাইপত কথা কয় জুবিন দাই কি কয় আপোনাৰ ভইচটো শুনি পিনে জুবিন দায়ে হিমন্ত দাইটোহে ক'লে মোৰতো ডাইৰেক্ট কোৱা নাই আৰু কৈছে আৰু নিজৰ প্ৰশংসা কৰিবলৈ যিমান যি নহ'লেও ভাল নালাগেতো ভাল হৈছে কৈ থাক বুলি কৈছে আৰু এটা কথা মই সমূহ জুবিন ফেন ক্লাব হওক আৰু জুবিনদাৰ অনুৰাগীসকলক হওক মই এটা কথা কওঁ যে আচলতে মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ আৰু গানটো মই কেতিয়াও জুবিন দা বুলি ক'ব যোৱা নাই কপি কৰা নাই সেইটো মই সৰুৰ পৰা জুবিন দাক অনুসৰণ কৰোঁ জুবিন দাৰ গানবিলাক গাই থাকোঁ তো যেনেকৈ মুখত যেনেকৈ গানটো আহিছে তেনেকৈয়ে গাইছোঁ এইটো জুবিন দাৰ ভইচ বুলি ভুল কৰিব নালাগে কাৰণ এতিয়া কেতিয়াবা বিতৰ্ক হয় যে এইটোনো কি জুবিন দাৰ গান গালে জুবিন দাৰ ভইচ বহুত বেলেগ তেওঁ আমাৰ কাৰণে সংগীত জগতৰ এজন ভগৱান বুলি সকলোৱে কয় আৰু ময়ো বিশ্বাস কৰোঁ গতিকে সেই বিতৰ্কটো আনিব নালাগে মই কেতিয়াও জুবিন দাৰ ভইচ বুলি মই গানটো কেতিয়াও কোৱা নাই মিমিক্ৰিটো ছেপাৰেট বস্তু কথাখিনি আৰু গানটো মই নিজাকৈ যি আহে ভইচ মোৰ সেইটোৱেই তো সেইটোৱে আৰু সকলোৱে ধন্যবাদ দিছোঁ টাইমছ নাও আছামকো ধন্যবাদ দিছোঁ হিমাংশুৰ ফালৰ পৰা ধন্যবাদ আৰু জ্যোতিৰ্ময়কো ধন্যবাদ দিছোঁ আৰু চেনেলটো আগুৱাই যাওক সেই শুভকামনা সদায় আপোনাৰ বহুমূলীয়া সময়কণ দিয়াৰ বাবে টাইমছ নাও অসম পৰিয়ালৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ সকলোৱে ধন্যবাদ জয় অসম লাভ ইউ প্ৰিয় দৰ্শক আজি আমি কথা পাতিলোঁ অসমৰ জনপ্ৰিয় মিমিক্ৰি শিল্পী হিমাংশু বৰ্মাৰ সৈতে অহা খণ্ডত পুনৰ এজন নতুন অতিথি লৈ মই জ্যোতিৰ্ময় শৰ্মাই পুনৰ উপস্থিত হ'ম আমাৰ এই বিশেষ অনুষ্ঠান বাৰ্তালাপ লৈ যদিহে আপোনালোকে ফেচবুকত চাই আছে আমাৰ পেজটো লাইক কৰিব আৰু যদি আপোনালোকে ইউটিউবত চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো হিট কৰি দিব ধন্যবাদ শুভৰাত্ৰি